মালৱে নগৰ A31 বাছ ষ্টপত হঠাতে সকলোৰে বয় বস্তুবোৰ চুৰি হ'বলৈ ল'লে। ডিটেক্টিভ মেহুল বাছ ষ্টপেজত আহি পালে। তেনেতে এজন পেছেঞ্জাৰে ডিটেক্টিভ মেহুলক ক'লে, কালি দুপৰীয়া 12 বজাত আমি এই স্থানতে বাছৰ বাবে ৰৈ আছিলো। তেতিয়া হঠাতে দেখিলো আটাইবোৰ মানুহ বেহুচ হৈ পৰি গ'ল। যেতিয়া সকলোবোৰে সাৰ পালে সকলোৰে বয় বস্তুবোৰ নাইকিয়া হৈ গ'ল। তাৰমানে তেওঁলোকৰ বয় বস্তু চুৰ হৈ গ'ল। তেনেতে মেহুলৰ ওচৰত এটা কল আহিলে। কলত মেহুলক কোৱা হ'ল D41 বাছ ষ্টপেজতো সকলো পেছেঞ্জাৰৰ বস্তু চুৰ হৈ গ'ল। তাতেও একেধৰণে চুৰি হ'ল। প্ৰথমে পেছেঞ্জাৰবোৰ বেহুচ হৈ গ'ল, তাৰ পৰা তেওঁলোকৰ বয় বস্তুবোৰ নাইকিয়া হৈ গ'ল। মেহুললৈ ছেইম চুৰিৰ নিউজ বাছ ষ্টপ নম্বৰ C51 আৰু D61ৰ পৰাও একে ইনফৰমেশ্যন আহিলে যে মানুহবোৰ বেহুচ হৈ যায় আৰু তেওঁলোকৰ টকা পইচা আৰু বয় বস্তুবোৰ চুৰ হৈ গ'ল। তেতিয়া ডিটেক্টিভ মেহুলে বুজি পালে যে নেক্সট চুৰি কোনটো ষ্টপেজত হ'ব। প্ৰথম চুৰ হৈছিলে A31, নেক্সট B41, নেক্সট C51 আৰু শেষত D61। গতিকে নেক্সট ক'ত হ'ব? পেটাৰ্ণ মতে ABCD এলফাবেটত গৈ আছে। গতিকে নেক্সট পেটাৰ্ণ মতে ই হ'ব লাগে। আৰু নম্বৰ 10ৰ ডিফাৰেঞ্চত আছে 31, 41, 51, 61, চ' নেক্সট 71। গতিকে নেক্সট চুৰি কাৰ্য হ'ব E71ত। মেহুলে লগে লগে E71 বাছ ষ্টপেজত চোৰৰ কাৰণে ৰৈ আছিলে। বাট তাত সকলোবোৰ নৰ্মেল আছিলে। পেছেঞ্জাৰবোৰ তাত বাছৰ কাৰণে ৱেইট কৰি আছিলে। তেনেতে এজন মানুহ তাত বেহুচ হৈ পৰি গ'ল। মেহুল আৰু বাছ ষ্টেণ্ডত থকা বাকী মানুহবোৰ মানুহজনৰ ওচৰলৈ আহিলে। তাৰপিছত মেহুলৰো মূৰটো ঘূৰাবলৈ ধৰিলে আৰু অলপ পাছতে বেহুচ হৈ গ'ল। যেতিয়া মেহুল আৰু বাছ ষ্টেণ্ডত থকা মানুহখিনি হুচ আহিলে, তেতিয়া তেওঁলোকৰ সকলো বয় বস্তুবোৰ চুৰি হৈ গ'ল। মেহুল তাৰ পাছত ঘৰলৈ গ'ল আৰু এই বিষয়টোৰ বিষয়ে খুব চিন্তা কৰি থাকিলে। তেনেতে মেহুলৰ মনত পৰিলে যে মেহুলে বাছ ষ্টেণ্ডত দুখন ফটো ক্লিক কৰিছিল। লগে লগে ফোনটো পকেটৰ পৰা উলিয়ালে আৰু ফটো দুখন চালে। মেহুলে ফটো দুখন চাই অকণমান অড পালে। ষ্ট্ৰেঞ্জ, ভেৰি ষ্ট্ৰেঞ্জ। এই গৰমত চবৰে গাৰ পৰা অকল ঘামেই ওলাইছে আৰু এই সময়ত এই মানুহজনে গৰমখনত কোট পিন্ধি আছে, টুপিও পিন্ধি আছে আৰু টুপিটো পিন্ধাৰ ফলত মুখখনো ভালকৈ ধৰিব নোৱাৰা হৈছো। মোৰ সন্দেহ এই মানুহজনলৈ গৈছে। তেতিয়া মেহুলে পেটাৰ্ণৰ হিচাপত নেক্সট বাছ ষ্টপলৈ গ'লগৈ আৰু সেই টুপি পিন্ধা মানুহজনৰ কাৰণে ৱেইট কৰি আছিলে বাছ ষ্টপেজত। তেনেতেই মেহুলৰ কাষত থকা বাছ ষ্টপেজত মানুহ এজন বেহুচ হৈ বাগৰি পৰিল। মেহুল তৎক্ষণাত মানুহজনৰ ওচৰ গৈ পালে, কিন্তু লাহে লাহে সকলোবোৰে মূৰ ঘূৰাই তাত পৰি গ'ল। তেনেতে মেহুলে যেতিয়া সাৰ পালে, দেখিলে সকলো মানুহৰে বয় বস্তুবোৰ আৰু টকা পইচা চুৰ হৈ গ'ল। তাৰ পাছত মেহুল ঘৰ পালেগৈ। গোটেইবোৰ বাছ ষ্টপেজৰে CCTV ফুটেজ কালেকশ্যন কৰি ইনভেষ্টিগেশ্যন কৰিলে। ইণ্টাৰেষ্টিং। এই 4খন ফটো চাই দেখা পালো এই মানুহজনে চিগাৰেট খাই আছে আৰু এই মানুহজন 4খন পিকচাৰত ৰেড হেট পিন্ধি আছে। এইটো কোইনচিডেণ্ট হ'বই নোৱাৰে। তেতিয়া মেহুলে আৰু এটা বস্তু লক্ষ্য কৰিলে। ইণ্টাৰেষ্টিং। যিজন মানুহে চিগাৰেট খাই থাকে সেইজন মানুহে প্ৰথমতে বেহুচ হৈ যায় দেখোন। কিবাটো ৰহস্য আছে এই চিগাৰেট খাই থকা মানুহজন আৰু এই টুপি পিন্ধা মানুহজনৰ মাজত। মই এই ৰহস্য ফাদিল কৰিবই লাগিব। তেনেতে মেহুলৰ চাইণ্টিষ্ট সৌৰভৰ পৰা ফোন আহিলে যে তেওঁ এক বেলেগ ধৰণৰ বস্তু ইনভেণ্ট কৰিছে আৰু মেহুলক চাবলৈ মাতিলে। চাইণ্টিষ্ট সৌৰভে মেহুলক ক'লে যে তেওঁ জন্তুৰ ওপৰত এটা ৰিচাৰ্চ কৰিছে। সেইকাৰণে তেওঁ এই পাইপটো বনাইছে, যিটো পাইপৰ পৰা ধোঁৱা ওলালে এটা কেমিকেল বাহিৰ হয় আৰু আশে পাশে থকা জন্তুবোৰ কিছু সময়ৰ কাৰণে বেহুচ হৈ যায়, কিন্তু তেওঁলোকৰ কোনো অনিষ্ট নহয়। অলপ সময়ৰ পাছত পুনৰ জন্তু জানোৱাৰবোৰ সাৰ পাই যায়। এই পাইপডালেই সেই পাইপডাল নহয়তো যিটো বাছ ষ্টপেজত পুছ কৰি আছে মানুহবোৰ বেহুচ কৰিবলৈ। মেহুল, পাইপডালটো লকাৰত ছেভ হৈ আছে। দুয়োজনে লকাৰ খুলি চালে আৰু দেখিলে পাইপটো তাৰ পৰা নাইকিয়া হৈ আছে। তেতিয়া চাইণ্টিষ্টৰ ছেক্ৰেটাৰীয়ে ক'লে, ছাৰ, কালি দৌৰাদৌৰিকে আপুনি 12টা বজাত লকাৰটো খুলিছিলে আৰু দৌৰাদৌৰিকে আপুনি গুচি গ'ল। কি কৈছা তুমি এইবোৰ? মই যে 2 দিন হ'ল গা বেয়া, আহিবই পৰা নাই লেবলে। তেতিয়াহ'লে কোনোবা আপোনাৰ নিচিনা দেখা মানুহেই আহি পাইপডাল লৈ গ'ল আৰু অফিচৰ কোনেও গমো নাপালে। আচৰিত কথা। লকাৰৰ পাছৱৰ্ডটো মোৰ বাহিৰে আৰু 3জন ষ্টাফে জানিছিলে। অ'কে চাইণ্টিষ্টৰক, তাৰমানে এই 3জন ব্যক্তিৰ ভিতৰত এজনে সহায় কৰিছে চোৰজনক। তেতিয়া মেহুলে অফিচৰ 3জন ব্যক্তিকে মাতি কালি 12টা বজাত কি কৰি আছিলে প্ৰশ্ন কৰিলে। তেতিয়া ৰবিয়ে ক'লে, ছাৰ, মোৰ ল'ৰাৰ 10:30 স্কুলত মিটিং আছিলে, সেইকাৰণে মই অফিচৰ পৰা 10 বজাতে ওলাই গুচি গ'লো। মোহিতে ক'লে, মইতো ৰেবিটৰ ওপৰত এক্সপেৰিমেণ্ট কৰি আছিলো আৰু দিনটো সেয়াই কৰি আছিলো। হৰিয়ে ক'লে, ছাৰ, মই লেবটো চাফা কৰি আছিলো, মই এইফালে একো গম নাপাওঁ ছাৰ। মেহুলে আটাইকে প্ৰশ্ন কৰিলে।
চাইণ্টিষ্টৰ ৰূপত অহা চোৰজনক কোনোবাই দেখিছিলে নেকি? হৰিয়ে ক'লে, চাইণ্টিষ্ট ছাৰক ছাৰ আগতকৈ অকণমান ওখ দেখিলো আৰু হাততো বেণ্ডেজ মৰা দেখিলো। ৰবিয়ে ক'লে, তেওঁৰ মাতটো অলপ কপাকৈ আহিছিল ছাৰ, স্পষ্ট নাছিল ভইচটো। আপোনালোক চবৰে কথা শুনি মই বুজি পালো। ৰবিটো 10টা বজাতে স্কুললৈ গুচি গৈছিলে আৰু চাইণ্টিষ্ট আহিছিলে 12 বজাত। তেতিয়াহ'লে চাইণ্টিষ্টৰ মাতটো ক'ৰ পৰা শুনিলে? ইণ্টাৰেষ্টিং, ভেৰি ইণ্টাৰেষ্টিং। মেহুলে চোৰৰ লগত জড়িত মানুহজন বিচাৰি উলিয়ালে। সেয়া আন কোনো নহয়, ৰবি। ছাৰ, মই পইচা পাইছিলো এইবোৰ কৰিবলৈ ছাৰ। তাতকৈ বেছি আৰু বিশেষ মই একোৱেই নাজানো ছাৰ। তেতিয়া ডিটেক্টিভ মেহুলে চাইণ্টিষ্ট সৌৰভক বাছ ষ্টেণ্ডৰ সকলো কথা বিৱৰি ক'লে। এয়াতো বহুত বেয়া কাম হৈছে। অতি সোনকালে চোৰজনক ধৰিব লাগিব। তেনেতে চাইণ্টিষ্টে মেহুলক এটা মেডিচিন দিলে। মেহুল, এই টেবলেটটো খালে কেমিকেলৰ কোনো ৰিয়েকশ্যন নহয়। মেহুলে নেক্সট বাছ ষ্টপলৈ গৈ দেখিলে এজন মানুহে স্মকিং কৰি আছে। মানুহজনৰ ওচৰত সেই ধৰণৰে পাইপ আছিলে। মেহুলে টেবলেটটো খাই ল'লে আৰু সেই মানুহজনৰ ওচৰত থিয় হৈ ৰ'ল। ওচৰে পাজৰে 2-3জন মানুহ আৰু আছিলে। এইজন দেখোন বেলেগ মানুহ, আৰু তেওঁ ওচৰে পাজৰে ৰেড কেপ পিন্ধা মানুহজনো দেখা নাই। মেহুলে ৱেইট কৰি আছিলে কেতিয়া মানুহবোৰ বেহুচ হৈ যায় আৰু লগে লগে মেহুলে চোৰজনক ধৰি ল'ব। কিন্তু আচৰিত কথা, এতিয়ালৈকে কোনেও বেহুচ হোৱা নাই। আৰে, এইজনটো বেলেগ মানুহ ওলাল, আৰু সেই ৰেড কেপ পিন্ধা মানুহজনো ওচৰত নাই। তাৰ মানে ৰেড কেপ পিন্ধা মানুহজন অকণমান দূৰত থাকে, আঁতৰৰ পৰা চাই থাকে। যেতিয়া চব বেহুচ হৈ যায় তেতিয়াহে তেওঁ আহি চুৰ কৰে। আৰু এইটোৱেই হৈছে তেওঁলোক দুজনৰ মাজত কানেকশ্যন। ইণ্টাৰেষ্টিং, ভেৰি ইণ্টাৰেষ্টিং। আচল চোৰজনক মই ধৰিবই লাগিব। তেনেতে মেহুলে দেখিলে ৰেড কেপ পিন্ধা এজন ল'ৰা তেওঁৰ ফালে আগুৱাই আহি আছে আৰু বাছ ষ্টপেজৰ এটা চুকত থিয় হৈ থাকে। আনফালে আন এজন মানুহে স্মকিং কৰি কৰি বাছ ষ্টপেজৰ ফালে আহি থাকে আৰু মানুহবিলাকৰ মাজত গৈ থিয় হৈ যায়। অলপ সময়ৰ পাছতেই কেমিকেলৰ ফলত মানুহজন বেহুচ হৈ যায়। আশে পাশে থকা চব মানুহবোৰ মানুহজনৰ ওচৰ আহি পায়। মেহুলো তেওঁলোকৰ ওচৰ গৈ পালে। সকলোবোৰ মানুহ কেমিকেলৰ ফলত তাতেই বেহুচ হৈ পৰি থাকে। মেহুলেও বেহুচ হোৱাৰ নাটক কৰিলে আৰু তাতেই বহি থাকে। তেনেতে ৰেড কেপ পিন্ধা মানুহজন আহে আৰু সকলোৰে বস্তুবোৰ চুৰ কৰিবলৈ ধৰিলে আৰু মেহুলে তৎক্ষণাত উঠি গৈ চোৰজনক ধৰি পেলালে আৰু পুলিচক গতাই দিলে। ইনভেষ্টিগেশ্যন ফিনিছ, কেছ ছল্ভ।